ভৱেন বৰাৰ কথাৰে কবিতাৰ শিৰোনাম সাপ। জাতিবাঁহৰ চচালীৰ মোৰ বিচনা, কাষত গাধৈ বেৰ জ্বলা কটা। এয়া আছিল এই বছৰৰে নাগ পঞ্চমীৰ নিশা। টোপনিত লালকাল অৰ্ধমিত্ৰ মোৰ দেহ। ক'ৰ পৰা যে বিচনাত উঠিল এডাল কলা চকৰি ফেটি, এটা হিম চেঁচা শিহৰণে বগোৱা বাই মোৰ নাভিৰ পৰা ক্ৰমশ ডিঙিলৈ শিপাইছিল। চিল মিল টোপনিৰ অনুভৱক যেতিয়া হাতৰাখি আৱিষ্কাৰ কৰিলোঁ, চিঞৰিবলৈ মোৰ শক্তি নাছিল তেতিয়া। ডিঙিত মোৰ ইতিমধ্যে এডাল ব্যাকুম সাপ। জঠৰ শৰীৰ, বাকৰুদ্ধ ষড়যন্ত্ৰ, ভয় বিবল প্ৰাণকাতৰ মোৰ আত্মাৰ। মৌন আহ্বান, ঈশ্বৰ হে ঈশ্বৰ, মোৰ জীৱন আজিয়েই শেষ। পোহৰে বেৰৰ জলঙাৰে চাই হাঁহিলে, মোৰ সপোন দৌৰি লুকালে। কিন্তু ৰুৰ বাস্তৱে মানুহৰ নাম লৈ অভিনয় কৰা নাগ নাগিনীৰ সভাত প্ৰৱেশ কৰিলে। বিষহীন অথবা বিষধৰ শিহৰণকাৰী সৃষ্টি সৰ্প যদিও জগতৰ, ফেটি বাগৰাজ মুচুৰা কোনো সাপেই হিংসুক পৰচিকাটোৰ নহয়, বন্ধুহে সদাশিৱৰ। সাপৰ বহু প্ৰজাতি, তাৰে এবিধ ভয়ংকৰ। মূৰ্খ বন্ধু আৰু অৰ্ধেক ৰাজনৈতিক নেতা। সাপে আত্মৰক্ষা কৰে, আক্ৰমণ নকৰে। আৰু আনবিধে প্ৰথমে গাখীৰ খুজি মাগি খায়, ক্ৰমে বল পাই শকত হয়। আক্ৰমণ কৰে, বেজ হৈ জাৰে, সাপ হৈ খুটে। তাৰে কিছুমান 5 বছৰ গাঁতত থাকে, আনক অনাহাৰ অনিদ্ৰাত ৰাখি তামাচা কৰে। সাপক পূজা দিয়াটো ইমানো নহয় ভুল, দ্বিতীয় বিধক মানুহ বুলি বিশ্বাস কৰাটো যিমান ডাঙৰ ভুল। সাৱধান, সাপ সাপ আৰু সাপ। ধন্যবাদ। আগলৈ এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব।